অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় নমস্কাৰ 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 উৎপল ব্লগ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ আজি মই এনেকুৱা এজন ব্যক্তি লগ কৰিব যাম যিজন ব্যক্তি বৰ্তমান আমাৰ লগত আছে সেইজন ব্যক্তি ডিম্পু বৰুৱা বুলি মিছা এটা ক'ব পাৰোঁ কিন্তু বিশ্বাস নকৰিব মিছা নকওঁ মই সঁচাও নকওঁ মই কাৰণ আজি মই এনেকুৱা এটা কথা পাতিম মোৰ ব্লগে চেনেল আছিলে মই কথা পাতিব আহিছোঁ নেকি তাই ভাবিছোঁ মই যেনেকৈ নহওক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান মই যাম এনেকুৱা জেগালৈ যিখন জেগা আজিলৈকে গৈ পোৱা নাই সেই নামখন যে গৈ নোপোৱা গাঁও তাকে ভাবিছোঁ গৈ নোপোৱা গাঁৱৰ পৰা আহোঁগৈ ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনেই গৈ নোপোৱা গাঁও দেখিছে মানে মোৰ বাৰীখন বৰ্তমান আছোঁ মই বাৰীতে আছোঁ বহি দেখা পাইছে আপোনালোকে নেকি মোৰ সেইটো ব্লগ হয় মোৰ নামটো নক'লে হ'ব চাগে ন কাৰণ মোক বহুতে চিনি নাপায় সেইটো কথা মোৰ নামটো নক'লে হ'ব ভাবিছোঁ আৰু ভিডিঅ' নবনাওঁ আৰু নে কি কোৱা বাই বাই সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম